ইলানিয়া ঘৰত আছেনে? আছো। গোলাপ বপাই পিছে কিনো হ'ল এই ইমান ৰাতিপুৱাই ওলালি এই আজিও কিবা এই ঘৰ বাৰী এৰি পলাই যোৱাৰ হুকুম লৈ আহিছ নেকি? এই ৰচোন ৰ এই বপাইও পিছে মই এটা খবৰৰ কাৰণে আহিলো। কিনো খবৰ? এই আমাৰ ছোৱালী এজনী ইফালে আহিছিল বোলে। এই বাণেশ্বৰ বৰুৱাৰ ছোৱালীজনী তাই বুজিছ এই ঘটনাটো শুনিছাই নহয়? থানাৰ দাৰোগাই কৈছে এই আমাৰ সৰু দাৰোগাজন ভালে আছিলে, জিলাৰ হস্পিটেললৈ নিছে, ভাললৈ আহিছে। এই আল্লাই ভাল কৰিব। এই পুলিচ হলে এনেকুৱা পুলিচ হ'ব লাগে বুজিছা। ছোৱালীজনীৰ ইজ্জত নিজৰ জানটো দিও বচাবলৈ ওলাইছিলে। পিছে ছোৱালীজনী ক'ত এতিয়া? ছোৱালীজনী আৰু ক'ত থাকে? এই পৰহিৰ পৰা মোৰ ঘৰতে আছে। তাই হিন্দুৰ ছোৱালী বুজিছা, একো এটাও মুখত এই কালি যেনে তেনে গাখীৰ অলপ নপঠিয়াল, আজিও অলপ তাৰ পিছত সুধিলো মায়ো কৰবাত থৈ আহো, কোনো পৰীক্ষাই নামানে। এই তাকে ভাবি চিন্তি এতিয়া কি কৰো? এই থানাৰ দাৰোগাকে চমজাইছো নেকি? নবিতা নাকান্দিবা নবিতা। মাইলো নাকান্দিবি মাই। মায়া এই গাখীৰ অলপ পঠিয়াই দিওঁ, তাকে অলপ জানটোহে বচাব। লৰা ঘপৰাবোৰ আকৌ আৰম্ভ হ'ল। সেই উৰাজাহাজৰ ঘৌ ঘৌৰি, মটৰৰ ঘৌ ঘৌৰি শুনি এতিয়া কাণ ফলা হ'ল। সেই পিছে তুমিয়ে কিবা এটা কৰিব নোৱাৰানে? মোৰ ঘৰত এনেকৈ নাখাই নগৈ আৰু কিমান দিন থাকিব? তুমিয়ে কিবা এটা দিব নোৱাৰানে? মইতো সকলো কথা ভাবিয়েই ডেকালৰ কথা দেখি মোজাত আৰু ঘৰত থৈছিলো, পিছে নিজেই তাৰ পৰা আহিছে। কি এৰা কিয় কবাই? তোমালোকৰ গাঁৱতে দেখোন কাৰোবাৰ ঘৰত ৰাখিব পাৰা, তোমাৰ ঘৰতে। তুমি বুজা নাই, মই হিন্দু মানুহৰ ছোৱালী। সখীবোৰ বঙালী কঙালী হাতত ধৰিলে মই তোমাৰ ঘৰত মুছলমানৰ ঘৰত আশ্ৰয় লৈ থাকিলো। এতিয়া মোক হিন্দু মানুহে সিহঁতৰ ঘৰত ৰাখে কেনেকৈ? সিহঁতৰ ইহকাল পৰকাল নষ্ট যাব। বুজিছে বুঢ়া ককা? আল্লাহ আল্লাহ, সেই মানুহবোৰ বৰ কাট চিটিয়ালে। ইলাহিয়া কি কম, আমাৰ মানুহবোৰৰ যে আজিও চকু মুকলি নহয়। আজিও কিয় হ'ব পাৰে? ইমান দিনে গান্ধী কংগ্ৰেছে জানো এৰিবলে কোৱা নাছিল? ইমান দিনে গান্ধীবোৰ এটাও গাত লগা নাই নে? এনেকুৱা ধৰণৰ বিপদ আহিলে সহি থাকিব লাগে। কিয় সহি থাকিব লাগে? অন্যায় অত্যাচাৰ কেতিয়াও সহিব নালাগে। তুমি মোক আশ্ৰয়ৰ বাবে মজাদাৰ ঘৰত থলা, তাত ক'ত মোক দুমখাৰ মৰমৰ মাতেৰে মনত শান্ত নানিব? কিনা গলামৰ দৰে বাবলৈ ধৰিলে। তাৰোপৰি পুৱাৰে পৰা দিবলৈকে যতবোৰ বচা জিকা হাতাইবোৰ দিবলৈ লাগিলে। তেজমহল মানুহে নোৱাৰে সহিব। মইতো আৰু গৰু ছাগলী নহওঁ। মই মৌজাদাৰ বুলি তেনে বুলি ভবা নাছিলো। তেওঁলোকে মানুহক গৰু কি কৰে? মানুহক যে মানুহ বুলি ভাবিব লাগে, সেইটো পাহৰিয়ে গৈছে। আল্লাহ আল্লাহ, সেই মানুহবোৰ বৰ কচু আহে। অপায়ো সেই পিছে যি হয় কিবা এটা কৰা, তোমালোকৰ ঘৰলৈ লৈ বলা। একো নামাতিলা দেখোন। এৰা
মই একো বুদ্ধিকে পোৱা নাই পিছে ধৰিছে কিছু পিছে আমাৰ এইফালৰ গাঁওবোৰত এতিয়াও বেছিভাগ গঞা একেবাৰে আগৰ দস্তকে খামোচ মাৰি ধৰি আছে কিয় বোপাই তোমালোকৰ গাঁৱত ডেকাবোৰ পিছে আমি ডেকাবোৰে যুঁজিছো তাৰ বিৰুদ্ধে যুঁজিছো কিন্তু ঘৰখনৰ মানুহৰ সৈতে যুঁজা বৰ টান বাহিৰৰ মানুহৰ সৈতে যুঁজি বাগৰি ইহঁতক সন্মান কৰিব পাৰিলেও ঘৰৰ মানুহক নোৱাৰি বোপাইও তুমিয়ে জানো এই ছোৱালীজনীক বিয়া কৰা কথা নাছিল তুমি এই ঘৰত লৈ নোযোৱা কিয় আজি নবীতাৰ বিষয়ে গাঁৱে ভূঞে নানা কথা ওলাইছে আৰু যদি মই আশ্ৰয় দিওঁ যাক সমাজে নানা কথা ওলাইছে অৱশ্যে যি ঘটনাৰ মাজেদি ঈশ্বৰে মোক দিছে ওলাব মোৰ মান গ'ল ইজ্জত গ'ল জাত গ'ল বুলি মানুহে ভাবিবৰ কথাই কিন্তু তুমি মোক ঘিণ কৰিবানে নকৰোঁ কেতিয়া নকৰোঁ নবিতা মই আজি দেখা ল'ৰা নবিতা তুমি নকবা আজিকালি দেখা তোমাক নিজকে সেই বুলি ভুৱা নিদিবা যি ডেকাৰ অন্তৰ বিপ্লৱৰ জুই জ্বলা নাই সি আজি ডেকা হ'বই নোৱাৰে বুঢ়া ককা মোৰ এই ঠাইত আৰু ঠাই নাই মায়ো মই এতিয়া অস্পৃশ্য মই এতিয়া যাওঁ মায়ো বুঢ়া মোৰ কথা মোৰ খবৰ নাই আমনি পাব নালাগে সমাজৰ চকুৰ কুটা তাতে ভাল হ'ব নালাগে তুমি যি হোৱা কিন্তু তুমি আজি ডেকা নোহোৱা তোমাৰ গাঁৱলৈ তোমাৰ গাঁৱৰ নিয়মকাৰলৈ তোমাৰ জাতলৈ তুমি থাকা কিন্তু কাৰো আগত নকবা তুমি আজি ডেকা তুমি নকবা মায়ো নাযাবি মাৰ মায়ো নাযাবি মাৰ নাযাবি